এখন মাছৰ জোল য'ত আছে বিভিন্ন ধৰণৰ শাক-পাচলি যিসকল আমাৰ স্বাস্থ্যৰ বাবে বহুতে উপকাৰী। হে আসসালামু আলাইকুম এভৰিৱান, ৱেলকাম বেক টু আৰ্জিনাছ কিচেন। আজি মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ মানিমুনি, টেঙেচি আৰু নৰসিংহৰ পাতৰে কাৱৈ মাছৰ জোল। বলক তেনেহ'লে মই কেনেকৈ বনালোঁ সেয়া দেখাই লওঁ। এয়া মই টেঙেচি উঠাই লৈছোঁ বাৰীৰ পৰা, দেখিছেনে ইমান ধুনীয়া হয়। আৰু এয়া মই বুটলি ল'লোঁ মানিমুনি, এইটো বৰ মানিমুনি হয়। আৰু এইখিনি মই এবাৰ ধুই চাফা কৰি লৈছোঁ। আৰু লগতে ল'ম নৰসিংহৰ পাত কেইখিলামান। এবাৰ মিক্সি জাৰ এটাত মই গোটেই পাতখিনি ইয়াতে এটা এটাকৈ এড কৰি যাম। লগতে অকণমান পানী দি এইখিনি ভালদৰে এটা পেষ্ট বনাই ল'ম। এইবাৰ চাকনি এটাৰ সহায়েৰে মই গোটেইখিনিৰ ৰসখিনি ভালদৰে উলিয়াই ল'ম। আজি মই কেৱল ৰসটোৰহে ব্যৱহাৰ কৰিম। এনেকৈ আপোনালোকে চাকনিৰ সহায়ত ৰসখিনি ওলাই ল'ব পাৰিব। অলপমান পানী যোগ কৰি দিলে হ'ল মাজে মাজে। এয়া হৈ গৈছে ৰস। আনফালে মই লৈছোঁ 4টা কাৱৈ মাছ আৰু 3টা শিঙৰা মাছ। এইখিনি মই নিমখ আৰু হালধি সানি ভাজি ল'ম। দি দিলোঁ কেৰাহী এটা আৰু তাতে দি দিছোঁ 4 চামুচ মিঠাতেল। এবাৰ মই মাছখিনি তাতে ভাজি ল'ম। আৰু মাছখিনি মই একেবাৰে মুচমুচীয়াকৈ ভাজি লৈছোঁ। একেখন কেৰাহীতে দি দিলোঁ পিঁয়াজ এটা শুকান জলকীয়া। এইখিনি 1 মিনিট ভজাৰ পিছত তাতে দি দিম সৰু সৰুকৈ কাটি লোৱা এটা আলুখিনি 2 মিনিটমান ভাজি ল'ম। তাৰপিছত দি দিম উলিয়াই লোৱা ৰসখিনি। এবাৰ অকণমান মিহলাই দিছোঁ আৰু ইয়াতে এড কৰি দিম 1.5 পৰা 2 কাপ পানী, যাতে জোলটো অকণমান বেছি হয়। এবাৰ দি দিছোঁ নিমখ আৰু লগতে হালধি। এবাৰ ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু ঢাকন মাৰি উতল আহিব দিম। এয়া মোৰ উতল আহি গ'ল। এবাৰ মই ভাজি লোৱা মাছখিনি ইয়াতে দি দিছোঁ আৰু হ'ব দিম 5 পৰা 6 মিনিটমান। এবাৰ মই ইয়াতে পিঠাগুড়ি এড কৰি দিছোঁ 2 চামুচ। পিঠাগুড়িটো দিয়াৰ কাৰণ এইটোৱে হ'ল যাতে জোলটো অকণমান গাঢ় হয় আৰু টেষ্টটো অকণমান বেলেগ আহে। পিঠাগুড়ি দি যদি এবাৰো খোৱা নাই, এবাৰ খাই চাবচোন। টেষ্টটো বহুত বেলেগ আহে আৰু ধুনীয়া এটা ফ্লেভাৰ আহে পিঠাগুড়িৰ। এবাৰ হ'ব দিম 3 পৰা 4 মিনিট। বেছি টাইম উতলাব নালাগে, নহ'লে জোলটো বেছি গাঢ় হৈ যাব। এয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এয়া মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাই দিছোঁ। দেখিছেনে ধুনীয়া হৈ গৈছে। যদি ৰেচিপিটো ভাল পাই থাকে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট এটা কৰি জনাব। পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। বাই বাই।